কথা নাপাতিলে হ'ব না এনে ক'ৰবাত থাকিলে হ'ব না পাতিব লাগিব কথা ক'ব লাগিব তো বিশ্ব শৰ্মা ডাঙৰীয়া আৰু উপস্থিত আমাৰ বিজেপিৰ মণ্ডল বা বিজেপি দলৰ কেণ্ডিডেট অৰুপ্ৰিয়া ডাঙৰীয়া আমাৰে কেণ্ডিডেট বুলি সকলোৱে গম পাই আছে তো এইটো বিষয় লৈ মই নকওঁ মুঠতে আমাৰটো হ'ল BTC অঞ্চলত 15টা সমষ্টি আছে 15টা মিছন লৈ আমি গোটেই BTC এৰিয়াত আমি প্ৰচাৰ অভিযান চলাই আছো আৰু আমি 100% এটা বিশ্বাস আছে আমি BTC অঞ্চলৰ পৰা বিজেপি বা PPF একেলগে মিলি পেলাই 15টা MLA দিছপুৰত পঞ্চাই দিয়াটো আমাৰ দায়িত্ব পাৰিব না পাৰিবতো না বিজেপিটো জিকি আছে আমি জানো সকলো ৰাইজৰ পৰা আমাৰ এটা বিশ্বাস আছে BTCৰ ভৱিষ্যত বা BTCৰ উন্নতিৰ স্বাৰ্থত BTC একতাৰ স্বাৰ্থত BTCৰ শান্তিৰ স্বাৰ্থত আমি সকলো ৰাইজ মুছলিমে হওক বেংগলী হওক বড়ো হওক গাৰো হওক ৰাভা হওক বা ৰাজবংশী হওক যিমান জাতি জনগোষ্ঠী আছে আমি একটাই জানে যে BTCত উন্নয়ন লাগে BTCত শান্তি লাগে BTCত সকলো ৰাইজে একতাটো বিচাৰে গণ্ডগোলটো নিবিচাৰে উন্নয়নটোহে বিচাৰে হয় না নহয় না গণ্ডগোল লাগে নেকি গণ্ডগোলটো নালাগে সকলোকে শান্তি লাগে সকলোকে উন্নয়ন লাগে ইয়াৰ স্বাৰ্থত আমি বিজেপি হওক বা গোটেই BTC হওক আমাৰ 15টা সমষ্টি আছে 15টা সমষ্টিৰ আমাৰ 15টা MLA পঠাই দিয়াটো আমাৰ সকলোৰে দায়িত্ব আমি একো নিবিচাৰোঁ আমাক জাগাত শান্তি লাগে আমাক জাগাত উন্নয়ন লাগে সেইটোৱে আমি আকৌ নতুনকৈ চিফ মিনিষ্টাৰ হ'ব আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আকৌ চিফ মিনিষ্টাৰ হ'ব এইবাৰ চিফ মিনিষ্টাৰ আৰু হ'ব সেইকাৰণে যি মানুহে আমাৰ BTCৰ স্বাৰ্থত কাম কৰি আছে যিয়ে আমাৰ BTCৰ উন্নয়নটো বিচাৰে যি মানুহে আমাৰ BTCৰ শান্তিটো বিচাৰে এনেকুৱা মানুহ আমি চিফ মিনিষ্টাৰ বনাম যাৰ পৰা আমাৰ 100% বিশ্বাস আছে 100% বিশ্বাস আছে BTCৰ উন্নয়নৰ ক্ষেত্ৰত স্পেচিয়েলি কেয়াৰ কৰি পেলাই আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সকলো ৰাইজৰ কাৰণে কিমান কাম কৰিছে আপোনাৰ